গোটেই চোতালখন অৱস্থা নোহোৱা কৰিল হুছ 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 ৰাতিপুৱা চোতালখন যাওঁ দি থৈ গৈছিলো হেমাত্ৰ এই হাঁহদমে এলেপা খাগিল চোতালখন নষ্ট কৰি দিল হুছ হুছ গৈছে নে মই ইয়াত এই চাকৰণি হৈ থাকোঁতে গৈছে মহাৰাণী শুয়ে আছে এতিয়ালৈকে এইবোৰ খেদোঁতে হাঁহ পাৰ মুৰ্গী খেদোঁতে মোৰ দিন গৈছেগৈ আৰু কঁকাল পৰো অৱস্থা কঁকালটো একদম থৰ থৰ মৰমৰ কৰিছে কৃষ্ণ মই আজি সেই গুৱাহাটী যাম বুলি কোৱা নাছিলো জানো এই গুৱাহাটীত বোলো সেই আমাৰ সেই সৰু বোৱাৰীজনী আছে তাইৰ ওচৰলৈকে যাওঁ বোলো বিহু সময় পিঠা পনা এটা দিব নোৱাৰিলো বোলো পিঠা পনা কেইটামান লৈ যাওঁ এইজনী মানে একদম শুই উঠাই না মহাৰাণী শুৱাদি খুচে ডাঙৰ বোৱাৰী মই ওলালো তই ঘৰখন চাবি হাঁহ পাৰ মুৰ্গী আহি গোটেই হাগি থৈ গৈছে লুমাই ঘূৰি নাথাকিবি ঘৰতে থাকবি দেই যাওঁ মই মা যাওক মই নুঘূৰো দিয়ক চিন্তা কৰিব নালাগে ঘৰতে থাকিম কৃষ্ণ ওলালো আৰু প্ৰভু খুৰী ক'ত যাব আপুনি মই সৰু বোৱাৰী ঘৰত যাম গুৱাহাটী যাই আছো ৰবা খুৰী ভাড়াটো দিয়ক ভাড়া কিমান লাগিব বাৰু খুৰী ভাড়া আপোনাৰ 100 টকা লাগিব 100 টকা হাই পাপা বুঢ়ী মানুহ দেখা পাইতো এনেকা কৈছো ন এই 100 টকা ভাড়া হয় নেকি যা 100 টকা নাই মোৰ তাত 10 টকা আছে 10 টকা ল নহ'ব খুৰী গুৱাহাটীলৈ ভাড়া 100 টকা লাগবই কথা ক'ব আহিছ 100 টকা লাগে পাপা বুঢ়া মানুহ দেখি 100 টকা হৈছে ঠকাব আহিছো না আমি 10 টকাত কিমান দূৰ ঘূৰি আহিছো বাছত আৰু আজি 10 টকা নিদি তোক 100 টকা দিম যা নিদো যা কি কৰিবি কৰ 100 টকা দিব নাই 10 টকাই দিম হ'ব দিয়ক খুৰী নালাগে দিয়ক আপোনাৰ ভাড়া 10 টকা নিদিলেও হ'ব দে এতিয়া মোক গুৱাহাটী পালে নামাই দিবি গুৱাহাটী নামি যাওক সৰু বোৱাৰী কিন্তু ঘৰটো বেলেগ ধুনীয়াকৈ ৰাখিছে দেই বাৰী মানুহ নাই নেকি আছেনে নাই ক'ত বা গ'ল সৰু বোৱাৰী বোৱাৰী বাৰী শাহু মা দেখোন সৰু বোৱাৰী এইবিলাক তুমি কি পিন্ধিছা দেখা নাই জানো কাপোৰ পিন্ধি আছো এইটো কাপোৰ বুলি কয় নেকি আমাৰ ডাঙৰ বোৱাৰীক দেখা নাই কিমান ঠগা লাগে দেখাব তাই কিমান ধুনীয়া চাদৰ মেখেলা পিন্ধে কিমান ঠগা লাগে বোৱাৰী লাগে আৰু তই এইগিলাখন কি পিন্ধছ কেনেকুৱা আপিও এইটো কি বস্তু কি এইগিলাখন ৰূপ ধৰি আছে আপুনি কি ইয়ালে ডাঙৰ বোৱাৰীৰ গুণ গাব আহিছে নেকি এইবিলাক বাদ দে বাৰু বিহুৰ পিঠা চিঠা বনালি নাই পিঠা কিয় বনাব লাগে আমাৰ ইয়াতে ভেৰাইটিজ পিঠা পোৱা যায় পইচা দিলে চববিলাক কিনি ল'ব পাৰে আৰু ইমান কষ্ট কৰিব কি দৰকাৰ আছেনো বিহু পিঠা পইচা দি কিনি খায় নিজে বনাবতো নোৱাৰে যা এই মোনাটোতে মই বিহুৰ পিঠা বনাই আনিছো যা চাহ অলপ বনা আৰু মোক পিঠা সতি চাহ দি যা বনাই আন যা মোৰ ল'ৰাটো পইচাখিনি গোটেইখিনি তাই ধুন পিছতে শেষ কৰিলে আৰু বিহু পিঠাও তাই কিনিহে খাব ল'লে কাপোৰ কি চাবা তাই একেবাৰে পৰ্দাখনহে যেন চিলাই কাটি কুটি পিন্ধিছে সেনেকুৱাকৈ কাপোৰ পিন্ধিছে ঠিক নাই পৰ্দাখনকে কাটি পিন্ধিলে হ'ব পাৰে একদম কিবা জিনিছে এইজনী একদম ভাল সেইকেইজনী আহিলে একদম মোৰ ল'ৰাকেইটালৈ শান্তি নোহোৱা হ'ল মানে কিনো আনিছে জানো এই বুঢ়ীজনীয়ে মোনাটোত ইমান গধুৰ আৰু কিবা গেলা গোন্ধাইছে কিনো আনিছে জানো খোপা কিনো ঘাঁহ বন উঠাই আনিছে খোপা খোপা আনিছে ঠিক নাই খোপা কি বস্তু বোৱাৰী বোৱাৰী চাহ বনাইছানে দেচোন চাহ অকণমান জল্দি বনাই দিয়া ডিঙিটো একদম শুকাই গৈছেগৈ একদম নলিডালৈকে শুকাই গৈছে কিবা চাহ অকণ খাওঁ লাগিছে জল্দি অকণ বনাই দিয়াচোন বনাই আছো ৰবা বোৱাৰী এইবিলাক কিয় পেলাই দিছা তুমি কি জংঘল উঠাই আনিছেনো এইবিলাক নাখাওঁ নহয় আমি ইয়াত ডখৰ খোজকাঢ়ি মই মোনাটোত এইবিলাক ভৰাই আনিছো তহঁতৰ কাৰণে এইটো গোন্ধা পাত বুলি কয় এইটো দিলে আঞ্জাবিলাক সোৱাদ হৈ খাবলৈ ভাল লাগে তহঁতৰ আঞ্জাবিলাক সেইকাৰণে খাব ভাল নালাগে সেইকাৰণে গেলা গোন্ধাই আমাৰ আঞ্জাবিলাক দেখিছ কিমান ধুনীয়া গোন্ধাই এইবিলাক গোন্ধা পাত দিওঁ চালা পেলাই দিব আহিছে একোতো চিনি নাপায় নাওগে যাওক আপোনাৰ গোন্ধা পাত আমাৰ ইয়াত ধুনীয়া বস্তু দিওঁ আমি ফ্লেভাৰৰ কাৰণে এইবিলাক নিদিলে হ'ব দে তোৰ লগত লাগি লাভ নাই চাহ অকণ বনাই দে মই একদম গালা শুকাই গৈছি নোৱাৰো যাওকে মইতো ভাত ৰান্ধিবই নাজানো আপুনি কৈছে দেখোন ভাত চাত বনাব নাজানো ভাল নহয় বুলি মই চাহো বনাব নাজানো যাওক নিজে বনাই খাওক বাপ্পা তই এনেকা ক'ব পৰা হলি আজি মই চাহ বনাই খাব লগা হ'ল তই ডকৰ পাত মোনাত তহঁতৰ কাৰণে গোন্ধা পাত সান্দহ গুড়া আৰু পিঠা আনিছিলো আৰু তই এনেকা ক'লি
নাটকো দে নাখন দে দে বাবাৰ কাৰণে আহিছিলোঁ বাবাৰ মুখখন চাবৰ কাৰণেহে আহিছোঁ তোৰ মুখখন চাব অহা নাইতো দে মুনাখন দে যাওঁ মই এই আমাৰ ডাঙৰ বোৱাৰীয়ে ভালে তই বৰ বদমাছ হে নালকে দে তোৰ চাব না খাব মই যাওঁ দে বাবাক কবি মই আহিছিলোঁ বুলি তাৰ কাৰণে সান্দগুড়া পিঠা আনিছোঁ বুলি গন্ধা পাতো আনিছোঁ বুলি কবি দে মোৰ মুনাখন দে যাওঁগে নাখাওঁ আৰু তোৰ চাহ গুৱাহাটী কেনে আহিছিলোঁ বোৱাৰী মৰম পাম বুলি কিন্তু মৰম জৰম নাপলোৱে হাই কি খবৰ বন্ধু বান্ধৱীসকল ভালে আছে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন আৰু এই ভিডিঅ'টো পাৰ্ট 2 অতি সোনকালে আহি আছে চাবলৈ নাপাহৰিব